আদৰণি জনাইছোঁ অসমীয়া পাকঘৰ চেনেলটোলৈ আৰু মই আজি আপোনালোকক বনাই দেখুৱাম আটাৰ এটা মিঠাই ৰেচিপি। তেতিয়াহ'লে বলক আমি এতিয়া আৰম্ভ কৰোঁ। প্ৰথমতে মই একাপ আটা কিছু সময় ৰঙচুৱা হোৱালৈ ভাজি আছোঁ। তাৰপিছত মই ইয়াত চচ এটাত একাপ চেনি আৰু কিছু পানী আৰু দুটামান ইলাচি দি ভালদৰে উতলিবলৈ থৈ দিছোঁ। তাৰপিছত মই ভাজি লোৱা আটাখিনিৰ লগত এক কাপ গুড়া কৰি লোৱা চেনি আৰু 2 চামুচ পাউডাৰ গাখীৰৰ গুড়া দি লৈছোঁ। এইখিনি ভালদৰে মিহলি কৰি ইয়াত মই গাখীৰেৰে ভালদৰে মাৰি লৈছোঁ। আটাখিনি ভালদৰে মাৰি লোৱাৰ পিছত মই অলপ হাতত ৰিফাইন তেল লগাই লৈ আটাখিনি এনেদৰে বনাই লৈছোঁ। ইয়াৰ পিছত মই কেৰাহী এটাত ৰিফাইন তেল অকণমান দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই এইকেইটা এনেদৰে বহাই দিছোঁ। তাৰপিছত এনেদৰে লাৰি আছোঁ লাহে লাহে। ইয়াৰ পিছত মই বনাই লোৱা এইকেইটা আকৌ চেনি পানীখিনিত উতলিবলৈ দি দিছোঁ। পাঁচ মিনিটমান উতলিবলৈ দিয়াৰ পিছত এতিয়া মই পিঠাকেইটা আধা ঘণ্টামান এনেকৈ থৈ দিম। আধা ঘণ্টা চেনি পানীত থোৱাৰ পিছত এয়া চাওক আমাৰ আটাৰ মিঠাই ৰেচিপি ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।